নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। আজি আপোনালোকলৈ মই লৈ আহিছোঁ নতুন ৰেচিপি। আজি মোৰ ৰেচিপিটো হ'ল পকৰি। মই পকৰি তিনিবিধৰ বনাম: পিঁয়াজ আৰু বেচনৰ পকৰি, ৰঙালাও ফুলৰ বেচনৰ পকৰি, ভেদাইলতা নৰসিংহৰ লগত চাউলৰ সৈতে পকৰি। বলকচোন আমি পকৰি বনাওঁগৈ। পকৰি বনাব আমাক কি লাগিব: চাউল, কাটা ধনিয়া, ৰিফাইন, বেচন, পিঁয়াজ, ৰঙালাও ফুল, নহৰু, আদা, কেঁচা জলকীয়া, ভেদাইলতা আৰু নৰসিংহ পাত। আৰু আপোনাৰ মছলা লাগিব ক'লা জিৰা, জিৰা আৰু ধনিয়া পাউডাৰ, আপোনাৰ হালধি, ৰেড চিলি পাউডাৰ আৰু নিমখ। এই ৰঙালাও ফুলখিনি আমি এনেকৈ এৰুৱাই ল'ব লাগিব আৰু এইটো পেলাই দিব লাগিব। মই ৰঙালাও ফুলখিনি প্ৰথমতে ধুই লোৱা আছিলে, এনেকৈ ধুনীয়াকৈ এৰুৱাই লৈছোঁ। আৰু এতিয়া মই পকৰি বনাম। আৰু এয়া বনাবলৈ আমাক কি লাগে আমি আগতে ৰেডি কৰি লওঁগৈ। ৰঙালাও ফুলৰ পকৰি বনাবলৈ এক বাতি, সৰু বাতিৰে দেখিছে আপোনালোকে, এবাতি বেচন ল'লোঁ। আৰু ইয়াত মই এতিয়া পিঁয়াজটো কুটি দিম আৰু দুটা জলকীয়া লৈছোঁ। আপোনাৰ পিঁয়াজ কাটি ল'লোঁ, অলপ মোহাৰি লৈছোঁ, ইয়াতে মই মিহলাই দিছোঁ। আপোনাৰ জলকীয়া দুটা মই কুটি ল'লোঁ, ইয়াতে দি দিছোঁ। আৰু কাটা ধনিয়া পাত দুখিলা ইয়াতে কাটি পেলাই দি দিছোঁ। সোৱাদ অনুযায়ী মই নিমখ দিছোঁ। হালধি অকণমান, আধা চামুচ, আৰু আপোনাৰ জিৰা আৰু ধনিয়া আধা চামুচ, ক'লা জিৰা আধা চামুচ, আৰু কালাৰৰ বাবে ৰেড চিলি পাউডাৰ আধা চামুচ, নহৰু আৰু আদাৰ পেষ্ট আধা চামুচ। আমি এতিয়া পানী দি পেলাই ধুনীয়াকৈ মিহলাই ল'ব লাগিব। আৰু মই বেকিং পাউডাৰ দিয়া নাই, আৰু কোনোবাই যদি অপশ্যনেল হয়, কোনোবাই দিব বিচাৰিলে দিব পাৰে। ধুনীয়াকৈ আমি মিহলাই ল'ব লাগিব। আৰু ইয়াত আমি অলপ অলপকৈ পানী দি পেলাই মিশ্ৰণখিনি মিলাব লাগিব। আমাৰ পকৰি বনাবলৈ আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। আমি ইয়াতে এতিয়া ৰঙালাও ফুলটো দি পেলাই আমি পকৰি বনাম। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে, আৰু তেল দিম ইয়াত। এতিয়া তেলটো অকণ সৰহকৈ দিব লাগিব, কিয়নো পকৰি বনাবলৈ পকৰিবিলাক তেলত ডুব যাব লাগিব। দেখিছে তেল গৰম হৈ গৈছে, মই ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া আমি ৰঙালাও ফুলখিনি ইয়াত দিম। এনেকৈ এটা এটা কৰি দি দিব লাগে। ইয়াৰ ফুলবিলাক এনেকৈ লৈ ইয়াত ধুনীয়াকৈ বেচন আৰু মিশ্ৰণখিনি মিহলাই দিব লাগে। মিহলাই দি ধুনীয়াকৈ কেৰাহীত দি দিব লাগে। আমি এতিয়া উলটাই দিম। আমাৰ পকৰি ৰেডি হৈ গৈছে। দেখিছে আপোনালোকে কালাৰ ধুনীয়া হৈছে। ল' ফ্লেমত ভাজিব লাগে, নহ'লে জ্বলি গ'লে বেয়া লাগিব। মই বাকী থকা ৰঙালাও ফুলখিনিও ভাজি দিলোঁ। এয়া মোৰ ৰঙালাও ফুলৰ পকৰি ৰেডি হৈ গৈছে। এয়া আপোনালোকে দেখিছে মোৰ ৰঙালাও ফুলৰ পকৰি ৰেডি হৈ গ'ল। বৰ মচমচীয়া, বৰ ধুনীয়া হৈছে। এয়া আপোনালোকে শব্দ শুনিও পাইছে চাগে, বৰ ধুনীয়া হৈছে। পিঁয়াজ পকৰি বনাবলৈ মই দুটা পিঁয়াজ লৈছোঁ, দুটা জলকীয়া লৈছোঁ। জলকীয়াটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, যোনে জ্বলা খাই বেছি জলকীয়া বেছিকৈ দিব পাৰে। আৰু মই কাটা ধনিয়া পাত 3 খিলা লৈছোঁ। এতিয়া মিহি মিহিকৈ কুটি ল'ম। মই ডাঙৰ বাতি এটা লৈ লৈছোঁ। ইয়াত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি হাতেৰে অলপ এনেকৈ মোহাৰিব লাগিব। এয়া মই কাটি থোৱা কাটা ধনিয়া দি দিছোঁ, আৰু জলকীয়া দুটা কুটি পেলাই ইয়াতে মই দি দিছোঁ। সোৱাদ অনুযায়ী মই নিমখ দিছোঁ, হালধি আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ, আৰু জিৰা আৰু ধনিয়া পাউডাৰ আধা চামুচ,
ক'লা জিৰা আধা চামুচ ধুনীয়াকৈ মিহলাই ল'ব লাগিব। তাৰপাছত আমি বেচন দিম। মই এইখিনি ধুনীয়াকৈ মিহলা হৈ গ'ল। এতিয়া এই সৰু বাতিৰে আধা বাতি বেচন মিহলাই দিম আৰু পানী অলপ অলপ দি পেলাই আমি এয়া মঠিব লাগিব। আপোনালোকে হাতেৰেও সানিব পাৰে আৰু চামুচেৰেও কৰিব পাৰে। মই হাতেৰে কৰিছোঁ। হাতেৰে কৰিলে বেছি ধুনীয়াকৈ মিশ্ৰণখিনি মিহলি কৰিব পাৰি। আমাৰ মিশ্ৰণখিনি মিলোৱা হৈ গ'ল। এতিয়া আমি ইয়াক পকৰি বনামগৈ। মই তেল থকা কেৰাহীকে বহাই দিছোঁ। ইয়াতে মই ৰঙালাও ফুল পকৰি বনাইছিলোঁ। আকৌ মই ইয়াতে এতিয়া পিঁয়াজৰ পকৰি এই তেলতে বনাম। কেৰাহী গৰম হৈ গৈছে, তেল গৰম হৈছে। আমি ফ্লেমটো ল' কৰি ল'ম। ইয়াতে আমি চামুচৰে ধুনীয়াকৈ এটা এটাকৈ মিশ্ৰণখিনি দি দিম। আমাৰ পকৰি হৈ আছে আৰু দেখিছে ৰঙচুৱা হৈছে। আমি এতিয়া ওলোটাই দিব লাগিব। আমাৰ পিঁয়াজৰ পকৰি ৰেডি হৈ গ'ল। পকৰি অলপ ৰঙচুৱা হ'লে ভাল লাগে। আপোনালোকে দেখিছে পিঁয়াজৰ পকৰি ৰেডি হৈ গ'ল। কালাৰ দেখিছে ইমান ধুনীয়া হৈছে। পকৰি অকণ ৰঙচুৱা হ'লে ভাল লাগে। এয়া বহুত ধুনীয়া মচমচীয়া আপোনালোকে শব্দ শুনি পাইছে। আমি এতিয়া লাষ্ট ৰেচিপিটো হ'ল আপোনাৰ ভেদাইলতাৰ লগত নৰসিংহ পাতৰ। ব'লকচোন বনাওঁ। মই ভেদাইলতাৰ নৰসিংহ পাত আৰু আপোনাৰ ইয়াত চাউল মই এতিয়া বটি ল'ম। মই পিঠাগুড়িখিনি পিচি বাতিত লৈ লৈছোঁ আৰু মই এয়া ভেদাইলতা আৰু নৰসিংহ পাতৰ পিচি ল'লোঁ, বটি লৈছোঁ ধুনীয়াকৈ আৰু ইয়াতে মিহলাই দিম। এতিয়া এটা পকৰি বনাবলৈ কাৰণে মই লৈছোঁ এটা গোটা পিঁয়াজ, দুটা জলকীয়া আৰু এই কাটা ধনিয়া পাত। অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও হ'ব। এয়া কাটি থোৱা পিঁয়াজখিনি ইয়াতে মিহলাই দিম আৰু এই কাটা ধনিয়া পাত আৰু দুটা জলকীয়া ভালদৰে মিহলাই ল'ব লাগিব। ইয়াত আমি এতিয়া দিবলৈ লাগিব নিমখ। সোৱাদ অনুযায়ী আপোনালোকে নিমখ দিব আৰু ৰেড চিলি পাউডাৰ আধা চামুচ আৰু জিৰা আৰু ধনিয়া পাউডাৰ আধা চামুচ আৰু আপোনাৰ ক'লা জিৰা আধা চামুচ আৰু হালধি আধা চামুচ। ধুনীয়াকৈ মিশ্ৰণখিনি মিহলাই ল'ব লাগিব। মই মিশ্ৰণখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু ভেদাইলতা আৰু নৰসিংহ পাতৰ পকৰি কালাৰটো ক'লা কালাৰ হয়। আহি বহাই দিছোঁ, তেল গৰম হ'বলৈ দিছোঁ। আমাৰ তেল গৰম হৈ গৈছে। ফ্লেমটো ল' কৰি ল'ব লাগিব আৰু আমি ইয়াত এটা এটাকৈ ধুনীয়াকৈ মিশ্ৰণখিনি ধুনীয়াকৈ এটা এটাকৈ দি দিম। ফ্ৰাই হ'বলৈ দি দিছোঁ। আমি এতিয়া এইখিনি ওলোটাই দিব লাগিব। অলপ ৰঙচুৱাকৈ ভাজিলে ভাল লাগিব। পকৰি ৰেডি হৈ গ'ল। এতিয়া আমি উঠাই লওঁ। ৰৈ যোৱাখিনিও আৰু বনাই লৈছোঁ। এয়া আপোনাৰ ভেদাইলতা নৰসিংহ হেল্থৰ কাৰণে বহুত ভাল। আপোনালোকেও ট্ৰাই কৰি চাব, বৰ খাই ধুনীয়া লাগে। এয়া আমাৰ নৰসিংহ পাত আৰু ভেদাইলতাৰ পকৰি ৰেডি হৈ গ'ল। আমাৰ ভেদাইলতা আৰু নৰসিংহ পকৰি ৰেডি হৈ গ'ল। দেখিছে আপোনালোকে ইমান ধুনীয়া। মোৰ 3টা ৰেচিপি বনাই ৰেডি হৈ গ'ল। এয়া ৰঙালাও ফুলৰ আৰু বেচনৰ পকৰি, এয়া আপোনাৰ চাউল আৰু ভেদাইলতাৰ নৰসিংহ পাতৰ পকৰি, এয়া আপোনাৰ পিঁয়াজ আৰু বেচনৰ পকৰি। গোটেইখিনি ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বটনটি বজাই দিব মোৰ অহা নতুন ভিডিঅ'বিলাক আগতীয়াকৈ পাবলৈ।